নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি কথা পাতিম কেইটামান সৰু সৰু প্ৰশ্নৰ বিষয়ে, মানে প্ৰশ্ন নহয়, ঠিক সৰু সৰু সাধাৰণ নলেজৰ বিষয়ে। ভিডিঅ'টোত মোৰ কোৱা কিছুমান ভুল হ'ব পাৰে, ভুল হ'লে আপোনালোকে যাতে ক্ষমা কৰি দিয়ে আৰু যাতে মোক শুদ্ধ উত্তৰটো কমেণ্টত লিখি দিয়ে, তাৰ বাবে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা থাকিল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাওক। ভৌগোলিক কথা। সৌৰমণ্ডল সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে ঘূৰা ৯টা গ্ৰহ উপগ্ৰহক একেলগে লৈ সৌৰমণ্ডল বুলি কোৱা হয়। গ্ৰহসমূহ হৈছে বুধ, বৃহস্পতি, শুক্ৰ, শনি, ইউৰেনাছ, পৃথিৱী, মংগল, নেপচুন আৰু প্লুটো। এইকেইটা গ্ৰহ সূৰ্যৰ চাৰিওফালে নিজৰ নিশ্চিত কক্ষপথেদি ঘূৰে। আৰু কিছুমান সাধাৰণ তথ্য হৈছে দিন ৰাতি সমান হয় 21 মাৰ্চ তাৰিখে আৰু 23 ছেপ্টেম্বৰ তাৰিখে। আৰু বছৰটোৰ সকলোতকৈ দীঘল দিন হৈছে 21 জুন আৰু বছৰটোৰ সকলোতকৈ চুটি দিন হৈছে 22 ডিচেম্বৰ। এই দিনটোত সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ প্ৰায় 8 মিনিট সময় লাগে। আৰু পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব প্ৰায় 2,40,000 মাইল। পৃথিৱীৰ মহাদ্বীপসমূহ হ'ল আফ্ৰিকা, এণ্টাৰ্কটিকা, এইখন মহাদেশত মানুহ বাস নকৰে। এছিয়া, আমি যোনখন মহাদেশত আছোঁ এছিয়া, এইখন মহাদেশতে সৰ্বাধিক জনসংখ্যা আছে। অষ্ট্ৰেলিয়া, ইয়াত জনসংখ্যা কম, গোটেইকেইখন মহাদেশতকৈ ইয়াতে জনসংখ্যা কম, ইয়াতে সৰ্বনিম্ন জনসংখ্যা আছে। আৰু ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা। বিশ্বৰ সকলোতকৈ ডাঙৰ সাগৰসমূহ হ'ল প্ৰশান্ত মহাসাগৰ, বিশ্বৰ সকলোতকৈ ডাঙৰ মহাসাগৰ এইখন, আটলান্টিকা মহাসাগৰ, হিন্দু মহাসাগৰ, আৰ্কটিক মহাসাগৰ, ভূমধ্য সাগৰ, দক্ষিণ চীন সাগৰ, বৰিং সাগৰ, কেৰিবিয়ান সাগৰ, মস্কিকোৰ খাড়ী, ওখোৎস্কু সাগৰ, পূৰ্ব চীন সাগৰ, পিট সাগৰ, হডছনৰ খাড়ী, জাপান সাগৰ, উত্তৰ সাগৰ, কালা সাগৰ, বাল্টিক সাগৰ, ভাৰত মহাসাগৰ আৰু কিছুমান সৰু সৰু সাগৰ আছে। এনে বিশ্বৰ প্ৰসিদ্ধ মৰুভূমি কেইখন: চাহাৰা, উত্তৰ আফ্ৰিকাত অৱস্থিত, লিবিয়ন, উত্তৰ আফ্ৰিকা, অষ্ট্ৰেলিয়ন, পশ্চিম মধ্য অষ্ট্ৰেলিয়া, আৰবিয়ান, আৰব প্ৰায়দ্বীপ, গোবি, মংগোলিয়া, কালাহাৰী, বস্তাৱানা, টকলামাকান, দক্ষিণ, এতিয়া বানানটো বহুত টান হয়, মানে চিমকোগা, চীনত হয় এইখন, কাৰাকোম, দক্ষিণ তুৰ্কিস্তান, ৰুছ, থৰ, উত্তৰ পশ্চিম ভাৰত। বন্ধুসকল, যদি সেই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু যদিহে শ্বেয়াৰ কৰিব খোজা কৰি দিবা, কথা নাই।